হাই ফ্ৰেণ্ডছ, মই মমি আপোনালোক সকলোকে দিয়ালিনা হোম কৰ্নাৰলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক মই কেইযোৰমান কাপোৰ যিকেইযোৰ মই নিজে বনাইছিলোঁ, নিজে ডিজাইন কৰিছিলোঁ, সেই কাপোৰকেইযোৰ দেখুৱাবলৈ লৈছোঁ। আৰু কাপোৰকেইযোৰ মই গুজৰাটী চিলাই কৰিছোঁ আৰু দুযোৰমান মই কালাৰ কৰিছোঁ, পেইণ্টিং কৰিছোঁ। আৰু কাপোৰকেইযোৰ কেনেকুৱা লাগিলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই জনাব বুলি মই আশাৰে বাট চাই ৰ'ম। আৰু যিসকলে প্ৰথম আজি দিয়ালিনা হোম কৰ্নাৰত আহিছে তেখেতসকলক মই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিবলৈ অনুৰোধ জনাইছোঁ। তেতিয়াহ'লে আহক কাপোৰকেইযোৰ চাওঁ।